ঠাইৰ পৰা আহোঁগৈ অকণমান এইফালে যাবলৈ লৈছোঁ। এতিয়া এই আমাৰ মানুহজনৰ পেহীয়েকৰ নাতি এজনী মানে তোলনি বিয়া আছে, তাতে কিবা অহা কাইলৈ আছে তোলনি বিয়া। বিয়ালৈ যাম বাৰু এতিয়া মানে কিবা এটা এনেই দি থৈ আহোঁগৈ আৰু পইচাকৈ একো বস্তু চস্তু সহায় দিবলৈ নোৱাৰিলোঁ, পইচাকৈ যি এটকা পাৰোঁ এই দি থৈ আহোঁগৈ বুলি ওলাইছোঁ। ইফালে পথাৰে পথাৰে গধূলি হ'ল আৰু গধূলি হ'ল এতিয়া জোকে ধৰিব পথাৰে পথাৰে যাওঁ, বাটেদি ঘূৰি গ'লে বহুত দেৰি হ'ব। এইফালে গৰু আছে, একেবাৰে গৰু লৈ যাব পাৰিম। গৈ আহোঁগৈ, ছোৱালীক লগ ধৰিছিলোঁ নাযায় বোলে, অকলে অকলে যাব লাগিব। এতিয়া গৈ আহোঁগৈ মই দেই, গৰু আছে ইয়াত, গৰু লৈ যাবগৈ পাৰিম ঘূৰি আহোঁতে, আন্ধাৰে হ'লগৈ। সেইকেইটা আমাৰ গৰুকেইটা তাত আছে, এইকেইটা আমাৰ গৰুকেইটা। অঁ গাইজনী, এই বগা গৰুটো আৰু হৈ আছে গাইজনী, এইজনী মোক দেখি পাইছে চাগে, মোক আগবাঢ়ি আহিছে। মই এতিয়া গৈ লওঁ, আহি পটাপট আহিব লাগে, আন্ধাৰ হ'ল। আজি বতৰটো ডাৱৰীয়া মূৰীয়া, ঠাণ্ডা ঠাণ্ডা লাগিছে, সেইকাৰণে এতিয়া গা মাথা ধুই ল'লোঁ দেৰিকৈ। ঠাণ্ডা ঠাণ্ডা লাগিছে সেইকাৰণে চল এখন লৈ লৈছোঁ, চলখন থৈ দি এনেকৈ সুতুৰা সুতুৰি হৈ আছে, এনেকৈ লৈ লৈছোঁ আৰু। ইফালে ইয়াত আন্ধাৰে হৈ থাকিলে আহোঁ মানে গৰু লৈ গৈ আছোঁ, আন্ধাৰে হ'ল কৈছোঁ। এইফালে আহোঁ মানে গৰু লৈ গৈ, গৰুকেইটাই নেদেখা হৈ গ'ল আন্ধাৰত। এইফালে ছোৱালী আগে আগে গৈছে, গাইজনী পিছফালে হালোৱা দুটা। মই গাইজনী লৰ মাৰিছে যে, এইজনী পাগলীজনী। কাপোৰ চাপোৰ দাঙি লৈছোঁ আৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ওলাইছোঁ এয়া বিয়া খাবলৈ। বিয়া আহিছোঁ এয়া গৈ আহোঁ পথাৰে পথাৰে বিয়া খাবলৈ। এইফালে যাওঁ আৰু ৰাস্তা পদূলি বিচাৰি নাই থকা, ইফালে ওচৰ যে, সেইকাৰণে এইফালে যাওঁ আৰু। এয়া বিয়া ঘৰত আমাৰ মানে মোমায়ৰ ল'ৰা এটাৰ নাতিটো ইমান ধুনীয়া দেখি পেলাই অকণমান মৰম কৰিলোঁ, বাকী ইমানে আৰু, বাকীখিনি নেদেখোঁ আৰু।